ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ আজি ৰাতিপুৱাতে অকণমান ঘৰত কাম কৰোঁ বুলি ভাবিছোঁ। দুপৰীয়াটো কাম কৰিব নোৱাৰি, অত্যন্ত গৰম হয়। গতিকে কি কৰোঁ চাওক, এইফালে ৱাল উঠাব লৈছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক, বলক আৰম্ভ কৰোঁ। আৰু আমাৰ এইফালে অকণমানজনী চাইকেলত বহাই থোৱা আছে। সকলো কামে কামে বিজি হৈ আছে, তাইক ল'বলৈ মানুহেই নাই। চাওক কেনেদৰে আমন জীমনকৈ বহি আছে। ক'ব নেকি কাম কৰিব নেকি? কৰিব। ফাইনেলি গা পা ধুই ভাতকেইটা খাই ল'লোঁ। এতিয়া ভাবিছোঁ অনলাইনত চব্বেছ আনিছিলোঁ, ঘৰতে চাবোন বনাম বুলি। তাকে ভাবিছোঁ আজি নিমপাত আৰু এল'ভেৰা দি এটা চাবোন বনাওঁ ঘৰতে। তেনেহ'লে ব'লক চাওক কেনেদৰে বনাওঁ। এইফালে ল'লোঁ এয়া নিমপাত, মহানিমৰ পাত, এয়া ভাল ধুই ল'লোঁ। আৰু এইফালে লোৱা আছে এল'ভেৰা, এয়াও ধুই ল'লোঁ। লৈ এতিয়া কি কৰিম চাব, ইয়াক ভিতৰৰ যিটো জেলটো ইয়াৰ পৰা উলিয়াই ল'ব লাগিব। আৰু এইখিনি নিমপাতখিনি ধুই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া চাই থাকক। আপোনালোক সকলোৱে জানে এল'ভেৰা আমাৰ স্কিনৰ কাৰণে কিমান উপকাৰী। আৰু নিমপাতৰ কথাটো ক'বই নালাগে, নিমপাতটো আমাৰ ছালৰ বিভিন্ন বেমাৰৰ কাৰণে উপকাৰী বস্তুৱেই হয়। দুয়োটা মিলাই সেইকাৰণে ভাবিলোঁ চাবোনকে তৈয়াৰ কৰোঁ। মোৰ নিজৰেই অকণমান প্ৰব্লেম এটা হৈ আছে স্কিনৰ কাৰণে, মানে হাতখনত অকণমান জেগাত খজুৱতি এটা হৈ আছে। সেইকাৰণে ভাবিলোঁ আজি নিমপাত আৰু এল'ভেৰা দি ঘৰতে গা ধোৱা চাবোন তৈয়াৰ কৰোঁ। আৰু বজাৰৰ পৰা অনা চাবোনবিলাকতো সম্পূৰ্ণ কেমিকেলেৰে ভৰা। সেইকাৰণে ভাবিলোঁ কেমিকেল নোহোৱাকৈ ঘৰতে এনেদৰে বনাওঁ বুলি। আৰু চাই থাকক কেনেদৰে কৰোঁ। ফাইনেলি আমাৰ এল'ভেৰা ৰসখিনি উলিওৱা হ'ল জুচটো। ইয়াক অলপ মিক্সিত একেলগে গ্ৰাইণ্ড কৰি দিম বুলি ভাবিছোঁ। চাই থাকক। ক'ৰবাত জুই ওচৰত আছে নেকি? এয়া উলিয়াই আনিলোঁ এল'ভেৰা আৰু নিমৰ ৰস। কষ্ট যথেষ্ট হ'ল। মিক্সিত কৰিম বুলি ভাবিছিলোঁ, কিন্তু মিক্সিত কৰিবলৈ নোৱাৰিলোঁ, মানে মিক্সিটো বেয়া হৈ থাকিলে। চাওক এইটো মিক্সিটো কি বেয়া হ'ল নাজানো, নচলা হ'ল। সেইকাৰণে আকৌ হাতেৰে পিচিব লগা হ'ল। পিচি পেলাই যেনে তেনে উলিয়ালোঁ, এয়া ইমান হ'ল। এতিয়া এইটো চব বেছটো এতিয়া আমি গলাব লাগিব। এইটো পূৰা চব বেছ এতিয়া গলাম। চাই থাকক কেনেদৰে কৰোঁ। এতিয়া আমি চব বেছডোখৰ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। মই আনিছিলোঁ আধা কেজি। গোটেইটো নকৰোঁ, তাৰ ইমানমান ল'ম আৰু এইকণেই বনাম, বাকীডোখৰ থাকি যাব। ইয়াক এতিয়া মই কটাৰীখনে কাটি ল'ব লাগিব।
এইডোখৰ ৰাখি দিলোঁ। এই টুকুৰাটো এতিয়া আমি সৰু সৰু টুকুৰা কৰি কাটিম। জীৱনত প্ৰথমবাৰ বনাবলৈ লৈছোঁ, কেনেকুৱা হয় নাজানো, কি হয় নাজানো, আৰু চাওঁ চেষ্টা কৰি আৰু আপোনালোককো দেখুৱাওঁ। মই যিমান পাৰি সৰু সৰু টুকুৰা কৰিবলৈ চাইছোঁ, কিয়নো যিমানে সৰু হ'ব সিমানে সোনকালে গলিব, আৰু মই জুইত গলাম, জুই ধৰি গলাম বুলি ভাবিছোঁ। সেইকাৰণে বেছি সময়টো নখটুৱাওঁ, যিমান পাৰি সোনকালে কৰিবলৈ চাইছোঁ। এয়া আমাৰ চব্বিছখিনি এনেদৰে কাটি ল'লোঁ টুকুৰা টুকুৰা কৰি। এতিয়া আমি গলাব লাগিব, কেনেদৰে গলাম আপোনালোকক দেখাম বাৰু, চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। হৈ গ'ল, এতিয়া আমি ইয়াক গলাবলৈ নিম। চব্বিছখিনি গলাবৰ কাৰণে আমি কেৰাহী পাতি দিলোঁ জুই ধৰি। তাৰ ওপৰত এতিয়া এই চব্বিছখিনি এইটো বাতিত লৈ ল'লোঁ, ষ্টীলৰ বাতি, এইটো ইয়াৰ ওপৰত বহাই দিম। পানীখিনি উতলিলে অলপমান, পানীখিনি উতলাকৈ অকণমান ৰখি দিওঁ। আমাৰ পানীখিনি উতলি গৈছে। এতিয়া ইয়াত এইটো চব্বিছটো বাতিটো ইয়াতে বহাই দিছোঁ, ই গলালৈকে অকণমান ৰৈ দিওঁ, চাই থাকিব। লাহে লাহে ই গলিব আৰু। চাওক, এয়া চব্বিছখিনি পানীৰ নিচিনা হৈ গৈছে আৰু গলিছে, যথেষ্টখিনি গলিছেই। অলপমান যি বাকী আছে সেইখিনিও ভালদৰে গলি গ'লে আমি নমাই দিব পাৰিম। এইটো আমাৰ গলি গ'ল ভালদৰে। এতিয়া আমি লৈ আহিলোঁ, আৰু যিখিনি আমি গ্ৰাইণ্ডিং কৰি থৈছিলোঁ, আমি ৰস উলিয়াই থৈছিলোঁ, সেই ৰসখিনি ইয়াতে দি দিম। আৰু এতিয়া চামুচ এখনেৰে ভালদৰে মিলাই ল'ম, আৰু আমি ইয়াক এইখিনিক এতিয়া সাজত ঢালি থ'ব লাগিব। দালিখিনি কি হয়, এইখিনি এতিয়া আমি ইয়াত ঢালি থ'ম। আৰু ইয়াক এতিয়া আমি শুকাবৰ কাৰণে, ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। মানে ঠাণ্ডা হ'লে টান হৈ যাব ই। চাওক, ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা হয়। এতিয়া ঠাণ্ডা হ'বৰ বাবে এনেকৈ ৰাখি দিম। এতিয়া আহি আছোঁ ছোৱালীক স্কুলৰ পৰা আনিবলৈ। মানে বেছি দূৰ নহয়, ওচৰতে স্কুলখন, কিন্তু তাই লৈ যাওঁ বুলি আহিছোঁ। বাইকত আনিবলৈ মানে তাই ছাতি লৈ গৈছে, কিবা
ছাতিটো আনি দিয়াৰ পৰা বাইকত নোযোৱা হ'ল, মানে ছাতি লৈ যোৱাৰ চখত। এতিয়া আনিবলৈ আহি আছে, পাইছোঁহি। কি হ'ল, ছাতি তাতি মেলি নোলোৱাকৈ আহিছে যে? হা? ছাতিটো মেলি লোৱা নাই যে? হা? অঁ, ৰ'দ নাই কাৰণে। আৰু এফালে চাওক, বায়েকে চাইকেল চলাই আছে, ভনীয়েকে বায়েকৰ চাইকেলৰ পিছফালে ধৰি খোজকাঢ়ি আছে। বায়েকক খোজকাঢ়িবলৈ শিকাই আছে হেনো সেয়া। তাইও বৰ ফূৰ্তি পাইছে খোজকাঢ়িবলৈ পাই। ফাইনেলি আমাৰ চাবোন প্ৰস্তুত হৈ গ'ল। এইটো ডাঙৰ হৈ আছে, ইয়াক পিচ পিচ কৰি কাটিব লাগিব। এতিয়া আমি ইয়াক ব্যৱহাৰ কৰি চাম কেনেকুৱা হয়। হাতটো ধুই চাইছোঁ, চাওক সুন্দৰকৈ ফেনাই। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ। পুনৰ মই ভিডিঅ'ত লগ পাই আছোঁ।